সকলোকে নমস্কাৰ জনাই আজি পাৰ মাংস ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। পাৰ মাংস বনাবৰ কাৰণে মই লোৰ কেৰাহী ব্যৱহাৰ কৰিছোঁ, কাৰণ লোৰ কেৰাহী আমাৰ স্বাস্থ্যৰ বাবে ভাল বুলি কোৱা হয়। প্ৰথমতে মই লোৰ কেৰাহীটোত অকণমান তেল দিছোঁ, বেছি তেল ইউজ কৰা নাই। তেল দিয়াৰ পিছত পাঁচফোৰণ, পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিছোঁ। এতিয়া ছাইডতে মই আগতীয়াকৈ পাৰ মাংসখিনি বঢ়িয়াকৈ মেৰিনেট কৰি ৰাখিছিলোঁ আৰু তাত দিছিলোঁ নহৰু, আদা, জালুক, জিৰা আৰু 2টা কেঁচা জলকীয়া। এইখিনি ভালদৰে পতাত বটি লৈ তাৰে লগতে অলপ নিমখ আৰু হালধি, মিঠাতেল এইখিনিৰে মাংসখিনি মেৰিনেট কৰি ৰাখিছিলোঁ। আৰু যেতিয়া অকণমান পিঁয়াজখিনি ভাজা হৈ যাব তেতিয়া আমি সেই মাংসখিনি তাত দি লৰাই দিম। আৰু এতিয়া মই বেছি নহয় অকণমান হালধি আৰু নিমখ দিছোঁ, কিয়নো মেৰিনেট কৰোঁতেই মই দিছিলোঁৱেই, সেয়েহে অকণমান ইউজ কৰি কিনে লাৰি থাকিব। এনেদৰে 3-4বাৰ যেতিয়া ফ্ৰাই হৈ যাব, গম পায় যে তলত কেৰাহীটোত লাগি ধৰিব, তেতিয়াই মই তাত আলু দি দিছোঁ। আৰু আলু দিয়াৰ পিছতো 3-4বাৰ তেনেকৈ লাৰি দিছোঁ। আৰু এনেদৰে ভাজি থকাৰ পিছত অলপ পানী দি যাম আৰু বস্তুটো ভাজিও যাম, পানী দি যাম, ভাজি যাম। আৰু এই প্ৰচেছটো 3-4বাৰ কৰাৰ পিছত আমাৰ মাংসই আলু 2টা বস্তু সিজি যাব। আৰু তেতিয়া আপোনালোকে 2-3টা আলু অলপ ভাঙি দিব পাৰে, তেতিয়া গ্ৰেভিটো ভাল হ'ব। আৰু তাৰে পিছত যিখিনি জোখৰ পানী লাগে সেইখিনি পানী দি উতলিব দিব। আৰু তাৰে পিছত পাৰৰ মাংস জুতি ল'ব। সঁচাকৈ পাৰৰ মাংস বহুত টেষ্টি হয়। আৰু ইয়াৰ কালাৰটো যে অকণমান ক'লা হয়, সেইকাৰণে দেখিলেই কিবা খাওঁ লাগে। আৰু কাৰ বাৰু পাৰ মাংস প্ৰিয় এটা কমেণ্ট কৰিব। আৰু মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিয়ে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।